বহাগ মাথো এটি ঋতু নহয় বহাগ এটি মাহ অসমীয়া জাতিৰ আয়ুস ৰেখা গণজীৱনৰ ই হাঁহ সমগ্ৰ ৰাজ্যৰ লগতে জোনাইৰ চিমেণ্ট চাপৰিটো অসমীয়াৰ প্ৰাণ স্পন্দন ৰঙালী বিহুটিক আদৰিবলৈ চিমেণ্ট চাপৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু চিমেণ্ট চাপৰিবাসী ৰাইজৰ সহযোগত শুক্ৰবাৰে অনুষ্ঠিত কৰে চতুৰ্থ বাৰ্ষিক ৰঙালী বিহু আদৰণি চিমেণ্ট চাপৰিস্থিত মিনি ষ্টেডিয়ামত অনুষ্ঠিত কৰা ৰঙালী বিহু আদৰণি অনুষ্ঠানৰ পতাকা উত্তোলন কৰে চিমেণ্ট চাপৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ভাস্কৰ বুঢ়াগোহাঁইৰ লগতে বিহুৰ বাকৰি উদ্বোধন কৰে ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাসে শতাধিক ৰাইজে উপস্থিত থকা এই বিহু আদৰণি অনুষ্ঠানত বাৰেৰহণীয়া বিভিন্ন জনগোষ্ঠীয় কৃষ্টি প্ৰদৰ্শনৰ লগতে পৰম্পৰাগত কণী যুঁজ টাকুৰিত সূতা কটা প্ৰতিযোগিতা ৰছী টনা প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হয় ইয়েটৰ চিমেণ্ট চাপৰিবাসী ৰাইজৰ সহযোগত চতুৰ্থ ৰঙালী বিহু আদৰণি অনুষ্ঠান আজি আয়োজন কৰা হৈছে ইতিমধ্যে আমাৰ কাৰ্যসূচীসমূহ আৰম্ভ হৈছে পৰম্পৰাগত খেল ধেমালিৰে আমাৰ কাৰ্যসূচীসমূহ আৰম্ভ হৈছে বিভিন্ন জনগোষ্ঠীয় কৃষ্টি সমাৰোহ আয়োজন কৰা হৈছে ইয়াৰ উপৰিও নিশা ভাগলৈ আমি এক সাংস্কৃতিক অনুষ্ঠান ৰাখিছোঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আকাশ দেৱীয়ে ইয়াত সংগীতানুষ্ঠান পৰিৱেশ কৰিব ইয়াৰ উপৰিও অসমৰ মহামূলী অভিনেত্ৰী উমেশৰঞ্জনী মেধি ইতিমধ্যে তেওঁ আহি উপস্থিত হৈছেহি আৰু তেজপুৰীয়া শিৱম নামেৰে এটা কৃষ্টি দলে আহি ইয়াত বাৰেৰহণীয়া এটা কৃষ্টি দলে ইয়াত কৃষ্টিসমূহ পৰিদৰ্শন কৰিব আমি খুব আশাবাদী এই অনুষ্ঠানটি চলাই নিয়াৰ ক্ষেত্ৰত চিমেণ্ট চাপৰিবাসী ৰাইজৰ সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ আমি প্ৰথম এদিনাখনিৰ কাৰণে হিচাপে এদিনীয়া কাৰ্যসূচী হ'ব বুলি এদিনতে আমাৰ প্ৰথমতে আমাৰ যিখিনি কাৰ্যসূচী হ'ল ইতিমধ্যে পতাকা উত্তোলন হ'ল আছোঁ তাৰপিছতে আমাৰ বিহু পতাকাখিনি হ'ল তাৰপিছত শ্বহীদ বেদী হ'ল এই শ্বহীদ বেদীৰ পিছতে আমাৰ প্ৰতিযোগিতাৰ ভিতৰত আমাৰ কণী যুঁজ প্ৰতিযোগিতা আছিলে ইতিমধ্যে এইটো হৈ গৈছে প্ৰতিযোগিতা তাৰপিছত আমাৰ বল প্ৰয়োগ আছিলে বল প্ৰয়োগ মানে ৰছী টনা সেইটো প্ৰতিযোগিতাও সেইটো হৈছে পুৰুষ আৰু মহিলাসকলো আছিলে আৰু ইয়াৰ পাছতে আমাৰ এতিয়া টাকুৰিত সূতা কটা আমাৰ অসমীয়া হেৰিয়াৰ সংস্কৃতি পৰম্পৰাগত আমাৰ টাকুৰিত সূতা কটাৰ ব্যৱস্থাটো আছে